ফাৰ্ষ্টত মই আপোনালোকক মোৰ ইনষ্টাগ্ৰাম আইডিটো অপেন কৰি পেলাই দেখাই দিছোঁ। চাই লওক 36 ফলোৱাৰ্ছ, মাত্ৰ মই 5 মিনিটত 36 ফলোৱাৰ্ছ লৈছোঁ। যদি আপোনালোকে এপটো ইনষ্টল কৰি ৰাখে তেতিয়াহ'লে 10K একদম ফ্ৰী ফলোৱাৰ্ছ ল'ব পাৰিব ইনষ্টাগ্ৰামৰ আইডিত। আপোনালোকে ভিডিঅ'টো খালি পূৰা চাওক, অলপো স্কিপ নকৰিব, ফুল ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে বুজি পাব। এতিয়া মই আপোনালোকক এপটো অপেন কৰি পেলাই দেখাই দি আছোঁ কি কৰিব লাগে। ইয়াত আপোনালোকে ভাল কৰি চাই যাব, নহ'লে একো বুজি নাপাব। ঠিক আছে, আপোনালোকে এপটো অন কৰাৰ পাছত এনেকৈ ইণ্টাৰফেচ অপেন হ'ব। তেতিয়া আপোনালোকে ৰাইটৰ ছাইডত কিবা লিখা আছে, সেইটো আপোনালোকে প্ৰেছ কৰিব। এপটোত চব আৰবী লেংগুৱেজত লিখা আছে, সেইকাৰণে আপোনালোকে বুজি নাপাব। ভাল কৰি ভিডিঅ'টো চাই যাওক, স্কিপ নকৰিব খালি। মই আপোনালোকক দেখাই দি আছোঁ কেনেকৈ কি কৰিব লাগে। মই যেনেকৈ দেখাই আছোঁ আপোনালোকে তেনেকৈ কৰি যাব। এই প্ৰথমতে ৰাইটৰ ছাইডটোত প্ৰেছ কৰিব, লেফ্টৰ ছাইডতো নহয়, যোনটোত নাম্বাৰ লিখা আছে। তেতিয়া ওপৰত এটা অপশ্যন আহিব টিক মাৰ্কত, তাত একচেপ্ট কৰিব। আৰু তলত দুটা শ্বৰ্টত কিবা লিখা আছে, সেই দুটাত যিকোনো এটাত প্ৰেছ কৰিব। তাত প্ৰেছ কৰিলে আপোনালোকৰ লগ ইন কৰিবৰ কাৰণে এটা ইণ্টাৰফেচ দিব। তাত আপোনালোকৰ ফেক আইডি দি পেলাইহে লগ ইন কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, আপোনালোকৰ ৰিয়েল আইডি নিদিব, ফেক আইডি দিব। আৰু চৰি ফ্ৰেণ্ডছ, মোক কথা ক'লে অলপ আটকি যায়, সেইকাৰণে স্পীড কথা কওঁ মাজে মাজে। আপোনালোকে যদি ভালকৈ বুজি নাপায় চৰি। ভিডিঅ'টো খালি স্কিপ নকৰি পেলাই চাব, নহ'লে আপোনালোকে বুজি নাপাব। আৰু 100% ৱৰ্ক কৰে এপটোৱে, কোনো ধৰণৰ ফেক নহয়। আৰু 100% জেনুইন ফলোৱাৰ্ছ দিব, একদম ৰিয়েল। ঠিক আছে ফ্ৰেণ্ডছ, আমি ইয়াত লগ ইন কৰি ল'লোঁ। লগ ইন কৰাৰ পাছত ইয়াত একচেপ্ট কৰিব লাগে, একচেপ্ট কৰিলোঁ। এতিয়া আপোনালোকৰ আগত এনেকৈ ইণ্টাৰফেচ অপেন হ'ব। তাত আপোনালোকে ইয়াত কি লিখা আছে আপোনালোকে বুজি নাপাব আৰু বেছি মাথা নামাৰিব। মই যেনেকৈ কৰি আছোঁ তেনেকৈ যাওক। তলত চাব হাতত কিবা অপশ্যন আছে, হাত আৰু কিবা মানিৰ অপশ্যন আছে, তাত প্ৰেছ কৰিব। প্ৰেছ কৰাৰ পাছত এনেকৈ ইণ্টাৰফেচ অপেন হ'ব। তাত আপোনালোকৰ তলত যিটো 4টা ব্লু হেৰিত লিখা আছে, কিবা লিখা আছে 4টা অপশ্যন গোল গোল কৰি পেলাই, তাত ফাৰ্ষ্টটোত প্ৰেছ কৰিব। ফাৰ্ষ্টটোত প্ৰেছ কৰিলে আপোনালোকৰ অটো ফ্ল' হৈ থাকিব। তেতিয়া আপোনালোকে অটো কইন কালেক্ট কৰি পেলাই দি থাকিব। আপোনালোকে তাত ভালছে কইন কালেক্ট কৰি ল'ব। আকৌ কৈ আছোঁ, ওপৰত যি লিখা আছে ওপৰত একো নিদিব, খালি ফাৰ্ষ্টৰ তলৰ 4টা যি লিখা আছে, ওপৰত 2টা তলত 2টা, তাৰ ওপৰৰ ফাৰ্ষ্টটোত প্ৰেছ কৰিব। তেতিয়া আপোনালোকৰ অটো ফ্ল' হৈ থাকিব। আৰু মই এতিয়া 100 ওপৰত কইনছ কালেক্ট কৰি ল'লোঁ। এতিয়া আপোনালোকে সেই 4টাৰ ওপৰত আৰু এটা অপশ্যন আছিলে, তাত প্ৰেছ কৰিলে আপোনালোকৰ অটো ফ্ল' অফ হৈ যাব। এতিয়া আপোনালোকে ৰাইট ছাইডৰ একদম হোম বাটনত আহিব, ৰাইট ছাইডৰ হোমত। এইটো লেফ্ট ছাইডৰ হোম বাটন হয়। একদম ৰাইট ছাইডৰ আৰু এটা হোম বাটন আছে, তাত আহিব। তাত আহিলে আপোনালোকে তলপিনে ওপৰ পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে আপোনালোকক দেখা পাব চাৰ্চৰ অপশ্যন এটা আছে, তাত প্ৰেছ কৰি পেলাই আপোনালোকৰ যোনটো আইডিত ফলোৱাৰ্ছ লাগে সেইটো আইডিৰ নামটো মাৰি দিব। ইয়াত প্ৰথমতে মই আপোনালোকক দেখাই দি আছোঁ মোৰ ৰিয়েল আইডি ফলোৱাৰ্ছ কিমান আছে। আৰু ভিডিঅ'টো স্কিপ নকৰা কৰি চাব আপোনালোকে, আৰু ভালকৈ বুজি ল'ব। এইটোৱে কৰিছোঁ, ভালছে বুজি ল'ব, পাছত নক'ব একো। আৰু কিবা সুধি থাকিব লাগিলে মোৰ ইনষ্টাগ্ৰাম আইডিত সুধিব পাৰে, নহয়তো তলত কমেণ্ট ছেকশ্যনতো সুধিব পাৰে। মোৰ ফলোৱাৰ্ছ আছে 430 ফলোৱাৰ্ছ আছে। এতিয়া আপোনালোকক লাইভ প্ৰুফ দি আছোঁ, 430 ফলোৱাৰ্ছ আছে। এবাৰ মই ইয়াতো ৰিফ্ৰেছ কৰি পেলাই দেখাই দি আছোঁ আপোনালোকক। 1 উইকৰ আগতে মোৰ ফলোৱাৰ্ছ হৈছিলে, এতিয়া খালি এতিয়া আপোনালোকে চাই যাব ভালছে। ইয়াত মোৰ ৰিয়েল আইডিৰ মোৰ নামটো দি দিওঁ। ৰিয়েল আইডিত দি পেলাই আপোনালোকে এনেকৈ অপশ্যন আহিব। ওপৰৰ যোনটো আপোনালোকৰ ফটো ছাইডত অপশ্যন আহিব, তাত প্ৰেছ কৰি পেলাই ইয়াত আপোনালোকৰ দেখাই থাকিব কিমানটো ফলোৱাৰ্ছত কিমানটো কইন লাগিব। আপোনালোকে খালি সেই তাত একচেপ্ট কৰি পেলাই
টিক মাৰ্ক দি পেলাই তলৰ বাটনটোত প্ৰেছ কৰি দিব। তাত প্ৰেছ কৰি পেলাই 2 মিনিটমান ৰখিব। 2 মিনিটো ৰখিব নালাগে, বহুত সোনকালে ফলোৱাৰ্ছ দিয়ে ইয়াত। হৈ গৈছে, মই এতিয়া মোৰ ইনষ্টাগ্ৰাম আইডিটো অ'পেন কৰি পেলাই দেখাই দি আছোঁ আপোনালোকক। 8টা ফলোৱাৰ্ছ আহিলেই এতিয়া। কিমান সোনকালে আহিলে দেখিলেই। ইয়াত অলপ টাইম ৰখি লওঁ। চাই লওক ফ্ৰেণ্ডছ, 36 ফলোৱাৰ্ছ। কিমান সোনকালে 36 ফলোৱাৰ্ছ হৈ গ'ল। চাই লওক 21 ছেকেণ্ড, 4 মিনিট, 5 মিনিট, কিমান সোনকালে আহিছে। মই ভিডিঅ'টো অলপ স্কিপ কৰিছোঁ, মানে 2 মিনিট 5 মিনিটমান ৰখাই দিছিলোঁ ভিডিঅ'টো, ফলোৱাৰ্ছকেইটা ভালছে আহিব দিছোঁ। 466 ফলোৱাৰ্ছ। আপোনালোকৰ আগতে 466 ফলোৱাৰ্ছ বঢ়াই দিলোঁ 5 মিনিটৰ ভিতৰত। যদি আপোনালোকে ইয়াত ভালছে কাম কৰে মানে কি, মই কইনছ কালেক্ট কৰিব লাগিছিলে 2 মিনিট, খুব বেছি 2 মিনিট লাগিছে কইনছ কালেক্ট কৰিব অনলি। আৰু 2 মিনিটৰ ভিতৰতে মই 36 ফলোৱাৰ্ছ বঢ়াই দিলোঁ অনলি 2 মিনিটত। তেতিয়াহ'লে আপোনালোকে যদি দিনটোত 2 ঘণ্টা বা এনেই মোবাইল ল'লে 2 মিনিট কইনছ কালেক্ট কৰি পেলাই তেনেকৈ ফলোৱাৰ্ছ বঢ়াই 4-5 বাৰমান, তেতিয়া আপোনালোকৰ 200-300 ফলোৱাৰ্ছ এদিনতে বঢ়াব পাৰে। যদি কোনোবাই ভাবে নাই এনে বঢ়াম, তেতিয়াহ'লে আপোনালোকে 1K ফলোৱাৰ্ছো বঢ়াব পাৰিব। আৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ' সদায় আনি থাকিম। আৰু আপোনালোকৰ যেতিয়ালৈকে 10K ফলোৱাৰ্ছ হৈ নাযাব, তেতিয়ালৈকে অকল ইনষ্টাগ্ৰামৰ ভিডিঅ' আনি থাকিম। আপোনালোকে ছাপোৰ্ট কৰিব অলপ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াই বুজি পাব। স্কিপ কৰি পেলাই যদি চাই বুজি নাপাব।